সাংস্কৃতিক কাৰ্যসূচীৰে সদৌ ব্যক্তিত চিমেণ্ট চাপৰি যুৱ সমাজৰ উদ্যোগত চিমেণ্ট চাপৰি হাইস্কুল খেলপথাৰত আজিৰে পৰা দিবা নৈ প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্টৰ আৰম্ভ। চিমেণ্ট চাপৰি যুৱ সমাজৰ উদ্যোগত চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত চিমেণ্ট চাপৰি হাইস্কুল খেলপথাৰত অসম ভিত্তিত অনুষ্ঠিত প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্টৰ আজিৰে পৰা আৰম্ভ হয়। অসম ভিত্তিত অনুষ্ঠিত ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি দিনৰ 11 বজাত ক্ৰীড়া ধ্বজা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি জোন্টি ৰায়ডঙিয়াই। দিনৰ 4 বজাত খেলপথাৰ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিদৰ্শক বিষয়া অনিন্দ্য বৰগোহাঁয়ে। বিয়লি 4:30 বজাত প্ৰতিযোগিতা আৰম্ভ। অসম ভিত্তিত অনুষ্ঠিত কৰা ক্ৰিকেট টুৰ্ণামেণ্টখনত অসমৰ বিভিন্ন জিলাৰ পৰা 24টা দলে অংশগ্ৰহণ কৰিছে আৰু টুৰ্ণামেণ্টৰ বিজয়ী দলক 1 লাখ টকা আৰু বিজিত দলক 50,000 টকা প্ৰদান কৰাৰ লগতে ব্যক্তিগতভাৱে কেইবাটাও পুৰস্কাৰ আগবঢ়াব বুলি খেল পৰিচালনা সমিতিৰ সম্পাদক যদুমণি বৰাই জানিবলৈ দিয়ে। টুৰ্ণামেণ্টৰ উদ্বোধনী খেলত বাবা 120 একাদশে মণি একাদশ 10 উইকেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ প্ৰৱেশ আজি কাকা আছে যে